বিজেপি আৰু এজিপিৰ তিনিজন প্ৰাক্তন বিধায়কে দিল্লীত কংগ্ৰেছত যোগদান কৰিছে। অসমীয়া ৰাজনীতিত ই এক নতুন সমীকৰণ। অসমৰ ৰাজনীতিত পুনৰ এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে। বিজেপি আৰু এজিপিৰ তিনিজন প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, সত্যব্ৰত কলিতা আৰু ডক্টৰ মানসিং ৰংপিয়ে দিল্লীত কংগ্ৰেছত যোগদান কৰিছে। বিগত কেইবছৰ ধৰি বিজেপিৰ শাসনকালত বিভিন্ন বিষয়ে দলৰ ভিতৰত অসন্তোষ বৃদ্ধি পাইছিল। বিশেষকৈ NRC, CAA, বিৰোধী দলৰ দমন নীতি আদিৰ বিষয়ত বহু নেতা-কৰ্মীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। বিনন্দ শইকীয়া আৰু সত্যব্ৰত কলিতা দুয়োজন আগতে কংগ্ৰেছৰ সৈতে জড়িত আছিল। পিছত দল পৰিৱৰ্তন কৰিছিল। এতিয়া পুনৰ মাতৃ দললৈ উভতি আহিছে। এই যোগদানে কংগ্ৰেছক অসমত প্ৰচাৰ আৰু সংগঠনগতভাৱে শক্তিশালী কৰিলে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘটনাই কংগ্ৰেছৰ পক্ষে এক মনোবল বৃদ্ধি কৰিব পাৰে। বিজেপি আৰু এজিপিৰ পৰা ওলাই অহা প্ৰাক্তন বিধায়কসকলে তেওঁলোকৰ গাঁও চহৰত শক্তিশালী ভিত্তি ৰাখে। ই কংগ্ৰেছৰ ভোট বেংক বৃদ্ধি কৰিব পাৰে। আৰু বিজেপিৰ ওপৰত ইয়াৰ কিদৰে প্ৰভাৱ পৰিব পাৰে? বিজেপিৰ বাবে এই ঘটনাই এক নেতিবাচক বাতাবৰণ সৃষ্টি কৰিছে। দলৰ ভিতৰত অসন্তোষ থাকিলেও বাহিৰলৈ জনসন্মুখত অহা বিজেপিৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। বিশেষকৈ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰোধী দলসমূহ এই বিষয়ক মূল হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব। বিজেপিয়ে এই ক্ষতি পূৰণ কৰিবলৈ নতুন মুখক আগবঢ়াব পাৰে বা বিদ্ৰোহী নেতা কৰ্মীক দলৰ পৰা আঁতৰাই ৰাখিবলৈ বিশেষ পদক্ষেপ ল'ব পাৰে। সঁচাকৈয়ে এই ঘটনা আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমীয়া ৰাজনীতিত এক পৰিৱৰ্তনৰ বতাহ সূচনা কৰিছে। ধন্যবাদ।